ওয়েলকাম টু জেড ব্লগ। আমি এতিয়া গৈ আছোঁ চাহপাত চুৰ কৰিবৰ কাৰণে। আমি গৈ আছোঁ, আজি 3জন গৈ আছোঁ। এয়া বাস্তৱ মৰাণ, এয়া অনুপল গোহাঁই। আমি এতিয়া গৈ আছোঁ চাহপাত চুৰ কৰিবৰ কাৰণে, চাই থাকক। আমি এতিয়া গৈ আছোঁ চাহপাত চুৰ কৰিবৰ কাৰণে, চাই থাকক। আমি গৈ আছোঁ, আপোনালোক দেখাই আছোঁ। তুমি হুরবা হিরা হুয়া তুমি মোর নিখারা সন্তমা দোকানত সোমোৱা বুলি কৈছে, কি লয় সেইটোৱে জানিব আৰু দেই। আমাৰ এতিয়া দোকানত সোমোৱা হৈ গ'ল। আমি এতিয়া গৈ আছোঁ, চাই থাকক। अरुणाचल के डीजल गाड़ी आसम कर बोगी चढ़ी अरुणाचल के डीजल गाड़ी आसम कर बोगी चढ़ी आहु चढ़ी बैठी ফাইনেলি আমি আহি পালোঁ এতিয়া বাগান। একচুৱেলি বাগান নহয় দেই, উঠনিৰ পৰা আপোনালোকক এনেই কৈ আছিলোঁ বাগান বুলি, কিন্তু আমি নিব আহিছোঁ ধান নিবৰ কাৰণে। ধান লোকে হ'লে কিন্তু একেদিনা দাই মেলি চপা একেদিনা গাড়ীত লৈ যায়। আমি কি ক'ম আৰু, দুখীয়া মানুহ ন, সেইটো কাৰণে চাওকচোন। চাইকেলত আহিব লগা হৈছে, চাইকেল। আমি এতিয়া চাইকেলত নিব আহিছোঁ। আগত গৈ আছে দুজন, আৰু এজনে গৈ পিনি চপাই আছেগৈ। আজি সি একচুৱেলি আমৰ আনিব নোৱাৰিলে বাৰু, সিহঁতৰ ডাইট হৈছে ন, সিহঁতৰ আনিব গৈছে আজি। আমি আজি আহিছোঁ 3জন, অনুপল, বাস্তৱ আৰু জ্যোতিষ। ব'লকচোন আমি আৰু কি দেখাব পাৰোঁ, চাই থাকক আপোনালোকে নাভাবিব আকৌ চাহপাত চুৰ কৰিব আহিছে বুলি। আমি ধানহে নিব আহিছোঁ দেই। ইমান দিনে পোহৰে চুৰ কৰিলে যদি পুলিচে যদি কেনেবাকৈ গম পায়, গৰু পিটন দিব। আমি চাহপাত চুৰ কৰিব অহা নাই দেই ৰাইজ, আমি আহিছোঁ ধান নিবৰ কাৰণে। চাওকচোন ইমান শুৱনি ধান, চাৰিওফালে ধান, চাৰিওফালে কেৱল ধান। এইটো চাওক ৰঙাবেলি, সেইফালে তৰাণী, এইফালে বালিজান, এইফালে বোকাপথাৰ, এইফালে ৰতনী, এইফালে মিহলতি, আৰু এইফালে কঁঠালগুৰি। আমাৰ পথাৰ এতিয়া আছে এইডোখৰত। চাওক এইকেইটা, সিহঁতে পালেগৈ, মই থাকি গৈছোঁ দেই, মই থাকি গৈছোঁ বোলো। এনেকুৱা ৰাস্তা ধান নিব লাগিব। চাওকচোন কঁকাল বিষ লাগিব বুলি ভাবিছোঁ আকৌ, কিন্তু লাগে না নেলাগে আকৌ, আনি চালেহে গম পাম দেই। ব'লকচোন অলপ আগবাঢ়ি যাওঁ। চাহনি মুখৰ মিচিকনি উতলা যৌৱনৰে উমা শুৱনি মোৰে নয়ন মণি আৰু মেৰে নখাই তিমি থানা। ফাইনেলি আমি আহি পালোঁ আমাৰ পথাৰ। এয়া ধান নিব আহিছোঁ, এয়া ধান নিব আহিছোঁ। সেউজেৰে ভৰা এখনি পথাৰ, চকুৰে নমনি নেদেখা শিপা
মৰমে আৱৰা হিয়াৰে বাহাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাহাৰ কতনো কবিতা লিখিছো তোমাৰ হৃদয়তে সযতন এখন গোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা হৃদয়তে সযতন এখন গোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা মোৰ কামনাৰ মোৰ বাসনা তুমি ছবি মৰম খনা তুমি জানা নে জানা তুমি জানা নে জানা ইয়াত আমাৰ কাণফুলি ভাই ধান ভৰাই আছে 8 জন আৰু আমাৰ এইফালে আছে বাস্তৱ ভাই এইটো আমাৰ বাস্তৱ ভাই ধান ভৰাই আছে ইহঁতে ভৰা এটাব হ'লে আৰু এইবাৰ আহিল মোৰ পাল আমি এতিয়া ধান লোড কৰি হৈ গ'ল কিন্তু আন্ধাৰ হ'লেই ভালকৈ নুঠে চাওক বেলি ডুবু ডুবু অৱস্থা একদম আন্ধাৰ হৈছে দেই আমাৰ ধান ৰুটি হৈ গ'ল এইবাৰ ধান সিমান ভাল নহয়তো পানী নাপালে যে আচলতে হ'লেও ইমানো বেয়া নহয় এনেকুৱা আকৌ বেগকেইটা সৰু হ'ল বেছি নোসোমালে লৈ যাওঁ এনেকেই হৈ গ'ল 3 চাইকেল ৰ'ব দেই লুটি লওঁ অঁ সকলোকে কৈছোঁ দেই নখাবলৈ আহিব ধান এডালো আহিব নিনিলেও আহিব সকলোকে কৈছোঁ নখাব আহিব দেই নখাব সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাহাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাহাৰ কতনো কবিতা লিখিছো তোমাৰ ধান লাদি মেলি ক্লিয়াৰ হৈ গ'ল আমি এতিয়া ঘৰত যাম আৰু আজি আন্ধাৰ হোৱাৰ কাৰণে বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ দেই বাই বাই